গুড ইভিনিং বন্ধু বান্ধৱীসকল। আজি মই আহিছোঁ ৰাৱণ গেট। আহিছিলোঁ অফিচলৈ, আমাৰ এজেঞ্চি অফিচলৈ আহিছিলোঁ। অফিচৰ পৰা আহি এয়া আহিলোঁ পাৰুলহঁতৰ, আমাৰ সংগঠনৰে পাৰুলহঁতৰ ইয়ালৈ আহিছোঁ ঘৰলৈ বুলি। তাই আহি আছে, আমি ৰখি আছোঁ ল'ৰাই মই। ক'ত আহি গ'লা আজি? ক'ত আহিছা? বা ইমান দূৰ পাই গ'লোহি। মই আহি পাই গ'লোহি পাৰুল তাত একদম ইমান দূৰ। বাপৰে, ইমান দূৰ বুলি ভাবিলে মই নাহিলোহেঁতেন দেই সঁচাকৈ। ইমান ওচৰতে বুলি কৈছে, কৈ পেলাই ইমান দূৰ বাপৰে। আমাৰ পেহী ছোৱালী, এইটো ডাঙৰ ছোৱালী সৰু। অঁ, তোমাৰ ছোৱালী কোনজনী? এইটো ডাঙৰটো, এইটো সৰুটো। মাত দিয়া। কি নাম? ৰুমি দাস। আৰু সৰু সৰুটো হা? ছোৱালীটো ক'ত যোৱা? যোৱা বা ইমান। A few moments later. অ' মাই গড, ইমান খোৱা বস্তু দিছে খাবলৈ। মই আকৌ কেনেকৈ খাওঁ বাৰু? এতিয়া সেই অফিচত ছাৰে পইচা দিলে তাক টিফিন খোৱালে। মজা একদম। এয়া দাদা। ভাল লাগিলে দেই আহি, লগ পালোঁ। বোলে ওলাই আহিছোঁ, কিন্তু ইমান ট্ৰেফিক জাম আছে, গাড়ীও অহাই নাই এতিয়ালৈকে। দেৰিয়ে হৈ গ'ল। এতিয়া কেইটা বাজিছে? 6:45 হৈ গ'ল, গাড়ী অহা নাই। এতিয়া ৰখি আছোঁ। ভাল লাগিব। পেহী কেতিয়া যাব? কালি ৰিপৰ্ট দিবহে, জানাই নাই। এয়া গাড়ীত উঠিলোঁ, এতিয়া গৈ আছোঁ আৰু আমি। ট্ৰেফিক জামো বহুত আছে। এতিয়া কিমান দেৰি লাগে নাজানো। 8:30 9টাতো বাজিবগৈ আৰু ঘৰত গৈ পোৱালে। ইমান যে ট্ৰেফিক জাম চাওকচোন। গৰমত মানে সিজি গৈছোঁ আৰু, কৈছোঁ নহয়, এনেকুৱা গৰম লাগিছে। গাড়ীৰ ভিতৰত মেজিকত আহিছোঁ, একেবাৰে অৱস্থা বেয়া হৈ গৈছোঁ আৰু। এইফালে ল'ৰাইও বহুত কষ্ট পাইছে। ল'ৰাক ইমান মানা কৰিলোঁ আজি নালাগে আহিব বুলি গৰমত। সি আকৌ স্কুলৰ পৰা আহিয়ে মামী ময়ো তোমাৰ লগত যাম বুলি, আজি আকৌ কিনো হ'ল নাজানো, কান্দিবলৈ লাগিছে নহয়। তাকো সেয়া লৈ আহিছোঁ। এনেই কষ্টখন খাইছে সি, আজি বহুত কষ্ট পাইছে। মৰ্ণিং বন্ধু বান্ধৱীসকল, কালি মই ভিডিঅ'টো খতম কৰিবলৈ নহ'লে, বহুত দেৰি হৈ গ'ল আহি পাওঁতেনে, ভাগৰো লাগি গ'ল। সেইকাৰণে ভিডিঅ'টো খতম নকৰিলোঁ। আজি ভাবিছোঁ ভিডিঅ'টো খতম কৰোঁ আৰু ৰাতিপুৱা গুড মৰ্ণিংটো দিওঁ আপোনালোকক। আৰু এয়া উঠাটো বহুত দেৰি হ'ল, মানুহজনে ডিউটিত গ'ল। তাৰপিছত ল'ৰাও স্কুললৈ পঠিয়াই ল'লোঁ। পঠিয়াই লৈ এয়া ময়ো গা ধুই মেলি আজৰি। এতিয়া ভাত বনাওঁগৈ, মোৰো ডিউটি আছে 2টা বজাৰ পৰা। গা চা ধুই মেলি আজৰি আৰু অকণ বহি আছোঁ বোলো, ভিডিঅ'টো খতম কৰি লওঁ। সেয়েহে কালি ভাল লাগিলে, বহুত ভাল লাগিলে। হেৰিয়ালৈ পাৰুলহঁতৰ তালৈ গ'লোঁ, বহুত ভাল লাগিলে। এই পাৰুল আৰু কনকলতা, মোৰ নাম দুটা মানে একদম বহুত হেৰি হৈ যায়। কনকলতা মোৰ লগৰ এজনী হয়, তাই মাতি থকা হয়, সেইটো কাৰণে পাৰুলক পটককৈ কনকলতা বুলি মাতি দিওঁ, এনেকুৱা নিচিনা হয়, অলপ খেলি মেলি হৈ যায়। কনকলতাও আহিছিলে বাৰু কালি। মই সেইফালৰ পৰা আহি ঘৰত আহি পাইছোঁ, আহিছে কনকলতা। তাৰপিছতে আকৌ তাইক লৈ গ'লোঁ এইফালে ৰুম এটা চাবলৈ। তাই ৰুম বিচাৰি আহিছিলে, পালোঁ বাৰু ৰুমটো। তাই 5-6 তাৰিখ মানে আহিব চাগে তালৈ। ঠিক আছে, আজি এতিয়া ভিডিঅ'টো মানে কালিৰ ভিডিঅ'টো আজি সমাপ্ত কৰিছোঁ আৰু। আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। এতিয়া আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আকৌ আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাপোৰ্ট কৰিব সকলোৱে। বাই বাই।